নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ যুদ্ধ বিধ্বস্ত ইজৰাইলত এবাৰ ভাৰতে চলালে অপাৰেশ্যন অজয় নিশাই চলিলে অভিযান আৰু অভিযান চলাই দিল্লীলৈ উভতি আহিল বিশেষ বিমান যুদ্ধ বিধ্বস্ত ইজৰাইলত এবাৰ ভাৰতে চলালে অপাৰেশ্যন অজয় নিশাই ইজৰাইলত চলিল ভাৰতীয় নাগৰিকক উদ্ধাৰ অভিযান শ ভাৰতীয়ক সকলোমে উদ্ধাৰ কৰা হৈছে ইজৰাইলৰ পৰা আৰু ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰৰ পৰা দিল্লী বিমানবন্দৰলৈ উভতি আহে বিশেষ বিমান প্ৰথমটো দলৰ 212 গৰাকী ভাৰতীয়ক বিশেষ বিমানেৰে অনা হ'ল ইজৰাইলৰ পৰা আৰু ইয়াৰ অধিকাংশ হৈছে শিক্ষাৰ্থী পৰিচৰ্যাকাৰী আৰু ব্যৱসায়িক পেছাদাৰী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰে সাক্ষাৎ কৰিলে ভাৰতীয় নাগৰিকসকলক সকলো ভাৰতীয় নাগৰিকক ভাৰতলৈ উভতি অনাৰ আশ্বাস ভাৰত চৰকাৰৰ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে চলাইছে অপাৰেশ্যন অজয় উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীকে ধৰি বৰ্তমান সময়ত প্ৰায় 18,000 ভাৰতীয় আবদ্ধ হৈ আছে ইজৰাইলত পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এইবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গুলিয়াই হত্যা কৰা হ'ল এগৰাকী যুৱকক গুৱাহাটীৰ খানাপাৰাত দুৰ্বৃত্তৰ গুলীত মৃত্যু হৈছে এগৰাকী যুৱকৰ বৃহস্পতিবাৰে সন্ধিয়া কইনাধৰাত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল দুৰ্বৃত্তই আৰু যুৱকজনৰ বুকুত গুলী লাগিছিল যুৱকজনৰ নাম অঞ্জন নাথৰ ঘৰ বশিষ্ঠৰ এটা গাড়ীৰ শ্বৰুমত কৰ্মৰত আছিল যুৱকজন আৰু যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যু খাবতি লয় যুৱকজনলৈ গুলীচালনা কৰি পলায়ন কৰে দুৰ্বৃত্তই ঘটনাস্থলীত উদ্ধাৰ হৈছে খালী কাৰ্টিছ আৰু এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে পৰৱৰ্তী খবৰ ইজৰাইল পেলেষ্টাইন যুদ্ধৰ শেহতীয়া আপডেট এইবাৰ 6,000 বোমাৰে ইজৰাইলে কপালে গাজা ষ্ট্ৰীপ সিৰিয়া আৰু লেবাননত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ আমেৰিকাৰ অস্ত্ৰৰে হামাজ ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট ইজৰাইলৰ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধত এইবাৰ প্ৰত্যক্ষভাৱে নামি পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকাৰ সচিব এণ্টনি ব্লিংকেন উপস্থিত হৈছে ইজৰাইলত আমেৰিকা যেতিয়ালৈকে থাকিব ইজৰাইলে তেতিয়ালৈকে চিন্তা কৰিব নালাগে এই মন্তব্য কৰিছে আমেৰিকাই লগতে কৈছে শত্ৰুক পৰাস্ত কৰিব পৰাকৈ ইজৰাইল যথেষ্ট শক্তিশালী কিন্তু আমি যেহেতু আছো এই দায়িত্ব আমাৰ আমি ইজৰাইলৰ লগত প্ৰতি মুহূৰ্তত আছো এই ঘোষণাৰ পিছতে এতিয়া দ্বিতীয়খন এয়াৰক্ৰাফ্ট কেৰিয়াৰ ভূমধ্য সাগৰলৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ পূৰ্বে আমেৰিকাৰ আটাইতকৈ উন্নত এয়াৰক্ৰাফ্ট কেৰিয়াৰ প্ৰেৰণ কৰা হৈছিল ভূমধ্য সাগৰলৈ USS গ্ৰিল্ড আৰ-ফৰ্ডে কঢ়িয়াব পাৰে 75খন ফাইটাৰ জেট এই দুখন এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ লগত থাকে একাধিক যুদ্ধ জাহাজ পৰিবহণ বিমানৰ জৰিয়তে হেলিকপ্টাৰ আৰু অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ কৰা হৈছে ইজৰাইললৈ F-35 F-18 ফাইটাৰ জেট MH-60 হেলিকপ্টাৰ আছে এয়াৰক্ৰাফ্ট কেৰিয়াৰত ইপিনে ইজৰাইলৰ প্ৰতি আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে গাজা আৰু ইজৰাইলক আমেৰিকাই সহায় কৰাৰ বিপৰীতে ইছলামিক দেশৰ সমৰ্থন লাভ কৰিছে পেলেষ্টাইনে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা গুৱাহাটীত বানপানী থাকিবই একেবাৰে পানী নাইকিয়া কৰিবলৈ বিশ্বকৰ্মাক লাগিব আমি নোৱাৰো মুম্বাইত পৰা নাই দিল্লীত পৰা নাই আজি নিউয়ৰ্কতো বানপানী হয় গতিকে গুৱাহাটীতো বানপানী থাকিবই এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বানপানী গুৱাহাটীত থাকিবই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অসহায় ভাষ্য। একেবাৰে পানী নাইকিয়া কৰিবলৈ বিশ্বকৰ্মাক লাগিব, আমাৰ দৰে সাধাৰণ মানুহে ক'ত পাৰিব, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ওপৰৰ পৰা পানী আহিলে কেনেকৈ ৰখাব, ভগৱানৰ লগত আমি কেনেকৈ যুঁজিম। বানপানীৰ পৰা কিমান সোনকালে সকাহ দিব পাৰি সেইটোহে ডাঙৰ কথা। দুটা ৰাতি বৰষুণ দিলে নদীয়ে ভৰি যায়, ভগৱানৰ লগত কেনেকৈ সংগ্ৰাম কৰিব। মই গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী হৈ থাকোঁতে 4 দিন বানপানী আছিল আৰু এতিয়া থাকে মাত্ৰ 4 ঘণ্টা। মুম্বাইত পৰা নাই, দিল্লীত পৰা নাই, আজি নিউয়ৰ্কতো পানী হয়। চৰকাৰৰ সফলতা বিফলতা এইটোৱে কিমান সোনকালে পানী ওলাই গৈছে। গুৱাহাটীৰ বানপানী টিভি ফুটেজৰহে কথা, আমি গুৱাহাটীৰ ক'ত পানী দেখা নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল সাৱধান। ইজৰাইল পেলেষ্টাইনৰ যুদ্ধত সন্ত্ৰাসবাদী সংগঠন হামাছক সমৰ্থন কৰিলেই বিপদত পৰিব আপুনি। হামাছ সন্ত্ৰাসবাদীক সমৰ্থন কৰিলেই এক্সে অৰ্থাৎ টুইটাৰে বন্ধ কৰি দিব আপোনাৰ একাউণ্ট। হামাছ সন্ত্ৰাসবাদীক সমৰ্থন কৰিলেই ডিলিট কৰিব একাউণ্ট। হামাছ সন্ত্ৰাসবাদীক সমৰ্থন কৰিলেই এক্সে অৰ্থাৎ টুইটাৰে বন্ধ কৰি দিব আপোনাৰ একাউণ্ট। ইতিমধ্যে 100টাতকৈ অধিক একাউণ্ট বন্ধ কৰি দিছে এক্সে। সন্ত্ৰাসবাদীৰ বাবে কোনো স্থান নাই বুলি মন্তব্য এক্সৰ। সন্ত্ৰাসবাদীক সমৰ্থন কৰা একাউণ্ট বন্ধ কৰিব এক্সে। এই ঘোষণা কৰিছে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কৰ মালিকানাধীন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্স অৰ্থাৎ টুইটাৰে। পৰৱৰ্তী খবৰ, বিশ্বত আৰম্ভ হ'ব পাৰে আন এক যুদ্ধৰ। এইবাৰ ইজৰাইলক মুকলি প্ৰত্যাহ্বান ইৰাণৰ। গাজাত থকা হামাছৰ ওপৰত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে আৰু ইয়াৰ মাজতে ইৰাণে কয় যে যদিহে ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ বন্ধ নকৰে তেন্তে আন এটা দিশত যুদ্ধ আৰম্ভ হ'ব। উল্লেখযোগ্য যে বিগত 7 অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ কৰিছিল আৰু 20 মিনিটত 5000 ৰকেটেৰে আক্ৰমণ কৰাৰ ফলত 1000ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে হামাছৰ ওপৰত আক্ৰমণ চলাইছিল ইজৰাইলে। হামাছ উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে আৰম্ভ কৰা প্ৰত্যাক্ৰমণত বিধ্বস্ত হৈ পৰিছে গাজা আৰু চৌপাশে কেৱল এতিয়া মৃতদেহৰ দুৰ্গন্ধ বিয়পি পৰিছে। আৰু ইয়াৰ মাজতে হামাছৰ সমৰ্থনত মাত মাতিছে ইৰাণে। বৃহস্পতিবাৰে ইৰাণৰ বিদেশ মন্ত্ৰী হোসেন আমিৰ বাদশিয়ানপুৰত উপস্থিত হয়। তেওঁক লেবাননৰ অধিকাৰীসকলৰ লগতে হামাছ আৰু পেলেষ্টাইনৰ বিদ্ৰোহী সংগঠনৰ সদস্যসকলে আদৰণি জনায়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে গাজাত চলি থকা আক্ৰমণ যুদ্ধৰ বাবে অন্য দিশতো যুদ্ধ হোৱাৰ সম্ভাৱনা আছে। যদিহে গাজাত ইজৰাইলে আক্ৰমণ বন্ধ নকৰে তেন্তে অন্য এক যুদ্ধ হ'ব পাৰে। পৰৱৰ্তী খবৰ, এইবাৰ বাংলাদেশতকৈ পিছ পৰিল ভাৰত। গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2023ৰ তালিকাত 111তম স্থানত ভাৰত আৰু ইয়াতকৈ বহুত ভাল ৰেংকিং স্থানত আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2023ত আৰু অধিক তললৈ নামিল ভাৰত। বৃহস্পতিবাৰে প্ৰকাশিত গ্ল'বেল হাংগাৰ ইণ্ডেক্সৰ নতুন তালিকাত 125খন দেশৰ ভিতৰত 111 নম্বৰ স্থান লাভ কৰিছে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতে। 2022 চনৰ সমীক্ষাত 121খন দেশৰ ভিতৰত 107 নম্বৰ স্থানত আছিল ভাৰত, কিন্তু এইবাৰ 4টাকৈ স্থানৰ অৱনতি ঘটিল। উল্লেখযোগ্য যে 2015 চনৰ পৰাই এই তালিকাত অৱনতি হৈ আছে ভাৰতৰ স্থান, কিন্তু চুবুৰীয়া দেশ বাংলাদেশ, পাকিস্তান, নেপাল আনকি শ্ৰীলংকাও ভাৰততকৈ বহুত সুবিধাজনক স্থানত আছে। অৱশ্য যোৱাবাৰৰ দৰে এই তালিকা প্ৰকাশ পোৱাৰ লগে লগে মোদী চৰকাৰে এই প্ৰতিবেদনক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিজেপিয়ে ত্ৰুটিপূৰ্ণ গণনা বুলি অভিহিত কৰি ইয়ে ভাৰতৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে। গ্ল'বেল হাংগাৰ ইণ্ডেক্স বিশ্বব্যাপী, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ভোকৰ ব্যাপক যোগ আৰু অনুসৰণ কৰাৰ এক সঁজুলি। ভাৰতৰ স্ক'ৰ হৈছে 28.7, চুবুৰীয়া দেশ পাকিস্তানৰ 102 নম্বৰ, বাংলাদেশ 81 নম্বৰ, নেপাল 69 নম্বৰ আৰু শ্ৰীলংকা 60 নম্বৰ স্থান লাভ কৰিছে। অৰ্থাৎ এই দেশসমূহ ভাৰততকৈ বহুত ভাল। এই সূচাংকত কেৱল আফগানিস্তান, হাইটিৰ লগতে সাহাৰাৰ দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ এছিয়াক বিশ্বৰ সৰ্বাধিক ভোকৰ স্তৰৰ অঞ্চল হিচাপে স্থান দিয়া হৈছে।
গ্লোবেল হাংগাৰ ইণ্ডেক্স 2023 ভাৰতত চাইল্ড ৱেষ্টিঙৰ হাৰ সৰ্বাধিক 18.7%, যিয়ে দেশৰ অত্যাধিক পুষ্টিহীনতাৰ দিশ আঙুলিয়াই দিয়ে। চাইল্ড ৱেষ্টিঙৰ অৰ্থ হৈছে শিশুৰ উচ্চতাৰ তুলনাত ক্ষীণ আৰু কম ওজনৰ হোৱা। প্ৰতিবেদনত উল্লেখ আছে যে ভাৰতৰ অপুষ্টিৰ হাৰ 16.6% আৰু 5 বছৰৰ তলৰ মৃত্যুৰ হাৰ 3.1%। আনহাতে এই ৰিপৰ্ট অনুসৰি ভাৰতত 15 পৰা 24 বছৰৰ ভিতৰৰ মহিলাৰ ৰক্তহীনতা 58.1%। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কয় যে গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভুলকৈ ভোকৰ মূল্যায়ন কৰা হৈছে। ইয়াৰ 4টা সূচকৰ ভিতৰত 3টা শিশুৰ স্বাস্থ্যৰ সৈতে সম্পৰ্কিত আৰু সেয়েহে এই ৰিপৰ্টে দেশৰ সমগ্ৰ জনসংখ্যাক প্ৰতিনিধিত্ব নকৰিব পাৰে। চতুৰ্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সূচকটো হ'ল জনসংখ্যাত অপুষ্টিগ্ৰস্ত লোকৰ অনুপাত মাত্ৰ 3000 নমুনাৰ ওপৰত। 3000 নমুনাৰ ওপৰত আধাৰিত কৰা জনমত সমীক্ষাৰ ওপৰতহে আধাৰিত। গতিকে এই সমীক্ষাই সমগ্ৰ দেশৰ কথা সাঙুৰি ক'ব নোৱাৰে। অৰ্থাৎ গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ এই তথ্যক ভুল বুলি কৈ কেন্দ্ৰীয় চৰকাৰে ইয়াক খাৰিজ কৰিছে।